নমস্কাৰ বন্ধুসকল, আজি আমি ৰাশি চক্ৰৰ একাদশ ৰাশি কুম্ভ ৰাশিৰ 2018 ইংৰাজী বৰ্ষৰ বাৰ্ষিক ৰাশিফলৰ বিষয়ে জানিম। এই ৰাশিফল চন্দ্ৰ ৰাশি কুম্ভৰ ওপৰত নিৰ্ধাৰিত। বছৰৰ আৰম্ভণিৰ পৰাই দেৱগুৰু বৃহস্পতি তুলা ৰাশিত থাকিব। অক্টোবৰত বৃশ্চিক ৰাশিত গোচৰ কৰিব। শনিদেৱ গোটেই বৰ্ষই ধনু ৰাশিত থাকিব। ৰাহু আৰু কেতু ক্ৰমে কৰ্কট আৰু মকৰ ৰাশিত গোটেই বৰ্ষ থাকিব। ঠিক একেদৰে আন গ্ৰহবোৰেও বিভিন্ন স্থানত গোচৰ কৰিব আৰু তাৰ প্ৰভাৱ আপোনালোকৰ জীৱনত প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিশ্চয় পৰিব। তেনে আহক জানো 2018 ইংৰাজী বৰ্ষ কুম্ভ ৰাশিৰ জাতকসকলৰ বাবে কেনেকুৱা হয়। প্ৰথমতে শিক্ষাৰ্থীসকলৰ বাবে 2018 ইংৰাজী বৰ্ষ কেনেকুৱা হয় জানো আহক। এই বৰ্ষ কুম্ভ ৰাশিৰ জাতকে শিক্ষাৰ দিশত ভাল ফলাফল লাভ কৰিব। বিদ্যাপতিৰ অশুভ অৱস্থান থাকিলেও কেন্দ্ৰস্থ শুক্ৰ আৰু ত্ৰিকোণস্থ বৃহস্পতিৰ শুভকাৰকতাত এই বৰ্ষ বিদ্যা অৰ্জনত নিশ্চয় লাভৱান হ'ব। আপোনালোকে যদি পৰিশ্ৰম কৰে এই বৰ্ষ শিক্ষাৰ ক্ষেত্ৰত নিশ্চয় সফল হ'ব। বছৰৰ শেষাৰ্ধত শিক্ষাৰ দিশত বেছি ভাল ফলাফল লাভ কৰিব। কেৰিয়াৰ বা প্ৰফেশ্যন। কুম্ভ ৰাশিৰ ব্যক্তিসকলে এই বৰ্ষ কৰ্মসংস্থাপনৰ দিশত শুভ ফলাফল লাভ কৰিব। শিক্ষিত নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তি, নিজৰ মনোবলৰে কৰ্মসংস্থান আদিৰ যোগ দেখা যায়। যিসকল জাতকৰ কুষ্টিত শুক্ৰ আৰু বৃহস্পতি শুভ স্থানত আছে তেওঁলোকৰ পদোন্নতিৰ যোগো দেখা যায়। লগতে কৰ্মপ্ৰাপ্তিৰ যোগো আছে। যদি আপোনাৰ মংগলৰ দশা চলি আছে আপুনি ট্ৰান্সফাৰ হ'ব পাৰে। ব্যৱসায়ৰ দৃষ্টিত এই বৰ্ষ কুম্ভ ৰাশিৰ জাতকসকলৰ বাবে শুভ ফলদায়ী হ'ব। ৰাশি অধিপতিৰ আস্থানত অৱস্থানে এই বৰ্ষ আপোনালোকৰ ব্যৱসায়ত লাভ বৃদ্ধি কৰিব। ছেপ্টেম্বৰত ধনভাৱৰ অধিপতি গ্ৰহ কৰ্মস্থানত আহিব। সেয়ে আপোনালোকৰ বেপাৰৰ অত্যন্ত শুভ ফলাফল দিব আৰু অত্যন্ত লাভৱান হ'ব। পাৰ্টনাৰশ্বিপ ব্যৱসায়ত আপোনালোকৰ মনোমালিন্য হ'ব পাৰে, সেয়ে সাৱধানে চলিব। আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিবলৈ ৰঙা ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰক। লগতে আমাৰ নতুন ভিডিঅ'সমূহৰ আপডেট পাবলৈ এই বেল চিহ্নটোত ক্লিক কৰক। আৰ্থিক স্থিতি আৰু ধন সম্পত্তি। আপোনালোকৰ ধন আৰু আয়ৰ অধিপতি গ্ৰহ ভাগ্যস্থানত অৱস্থানে আপোনালোকৰ ধন আৰু সম্পত্তিৰ ক্ষেত্ৰত শুভ ফলাফল দিব। পিতা বা দেউতাৰ পৰা আৰ্থিক সহায় লাভ কৰিব। বন্ধু বান্ধৱৰ পৰাও এই ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। আপোনালোকৰ খৰচৰ মাত্ৰা বাঢ়িব পাৰে। এই বৰ্ষ আপোনালোকে আৰ্থিক দিশত বিশেষভাৱে চিন্তা কৰিব লগা একো নাই। আৰ্থিক সংকটত পৰিলেও আপোনালোকে এই বৰ্ষ সহায় সহযোগিতা লাভ কৰিব। পাৰিবাৰিক আৰু দাম্পত্য জীৱন। এই বৰ্ষ আপোনালোকে পাৰিবাৰিক আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত মধ্যম ফলাফল লাভ কৰিব। ৰাশি অধিপতি শনি এই বৰ্ষ লাভস্থানৰ পৰা আপোনালোকৰ লগ্নত দৃষ্টি ৰাখিব। সেয়ে পাৰিবাৰিক দিশত শুভ ফলাফল লাভ কৰিব। জীৱনসংগীৰ লগত মধুৰ সময় অতিবাহিত কৰিব যদিও সৰু সুৰা মনোমালিন্য হ'ব পাৰে যদি আপোনালোকৰ কুষ্টিত শনি শুভস্থানত নাই। এই বৰ্ষ আপোনালোকে সন্তান সুখো লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত এই বৰ্ষ আপোনালোকৰ মধ্যম ধৰণৰ হ'ব। কৰ্ম সংক্ৰান্তত অধিক সময় দিয়াৰ বাবে প্ৰেম সম্পৰ্কত সময় দিব নোৱাৰাৰ বাবে আপোনালোকৰ জীৱনসংগীৰ লগত মনোমালিন্য হ'ব পাৰে। পলমকৈ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়োৱাৰ বাবেও আপোনালোকে সমস্যাত পৰিব পাৰে। সেয়ে সময়ৰ কাম সময়ত কৰিব। অক্টোবৰৰ পৰা আপোনালোকে শুক্ৰৰ দৃষ্টিত প্ৰেম প্ৰীতিত শুভ ফলাফল লাভ কৰিব। স্বাস্থ্য। এই বৰ্ষ আপোনালোকে স্বাস্থ্যৰ দিশত
চিন্তা কৰিব লগা বিশেষ একো নাই। চৰ্দি কাহ, গাৰ বিষ এনেধৰণৰ সৰু সমস্যা দেখা দিব পাৰে। তৰল বা পনীয়া বস্তু যেনে পানী, গাখীৰ, জুচ আদি সেৱন কৰোঁতে ভালদৰে কৰিব, নহ'লে পেটত ইনফেকশ্যন হ'ব পাৰে। শনিৰ দৃষ্টি আপোনালোকৰ লগ্নত থাকিব, সেয়ে মাছ, মাংস, মদ আদিৰ যদি অত্যাধিক সেৱন কৰে আপোনালোকে স্বাস্থ্যৰ দিশত সমস্যা পাব। ধন্যবাদ বন্ধুসকল। পৰৱৰ্তী ভিডিঅ'ত আমি মীন ৰাশিৰ 2018 ইংৰাজী বৰ্ষৰ বাৰ্ষিক ৰাশিফলৰ বিষয়ে জানিম। আপোনাৰো যদি আমাৰ ভিডিঅ'সমূহ ভাল লাগে আমাৰ ভিডিঅ'সমূহ লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।